ভিডিঅ' কশ্যপ তাও আহি পালে মানে খৰচা বেছি আহি কেনে লাগি নিজৰ ঠাইলৈ আহি হ'লে ভালেই লাগে কি দেখিলা বোধে চাই তো হে গাইছ ওয়েলকাম টু মাই ইউটিউব চ্যানেল নেক্সট তোমাক স্বাগতম জনাইছো তো এতিয়া আমি যাই আছো মানে ক'ত যাই আছো ভাই মনসা পূজা তো ইটাই কৈ দিওঁ তো আমাৰ এখন গাঁৱত মনসা পূজা আছে তো চাব পাৰে শ্ৰী শ্ৰী মা মনসা পূজা সমিতি ত্ৰয়োদশ বাৰ্ষিক তো বলক এতিয়া সোমাই যাওঁ মনসা পূজাত আৰু চাব পাৰে যাই শেষত আমি কলপুলি দেখা পাইছোঁ কলপুলি কিয় আছে মানে তাত চাকি দিয়া হ'ব মানে মূৰ্তি আনা হ'ব না এতিয়া মানে মনসা পূজাৰ মানে মূৰ্তি আনিব যাই আছোঁ মানে মা মনসা দেৱী আনিব যাই আছোঁ তো বলক এতিয়া আমি আৰু আজি মানে পূজাৰ বিশেষ আকৰ্ষণ আছে তো বিশেষ আকৰ্ষণ কাই ভাই তো এনেকৈ আমি এতিয়া মানে শোভাযাত্ৰা কৰি আছোঁ মানে এতিয়া যাই আছোঁ আমি মনসা দেৱী আনিবলৈ তো আমি গাড়ীত উঠিম গাড়ীত আৰু এনেকৈ মানে শোভাযাত্ৰা কৰি আহি পালোঁ আমি মা মনসা দেৱীৰ ওচৰত তো এতিয়া নিও আমি আটা পুখুৰী পেহী চব মানে নাচি আছে একেলগে চব আৰু তাৰে পৰা ওলাই আহি মানে ডাইৰেক্ট আমি বোমাত আহি গ'লোঁ এতিয়া বোমা মাৰিব লাগিব না বোমা মেইন তো পুৰা 60 শ্বট আছে বোলে অ' ভাই 60 শ্বট আছে বাপ্পা অ' 60 শ্বট এতিয়া মাৰিম মানে বোমা আছো বলক এনেকৈ এতিয়া আমি বোমা লুকাই আছোঁ ভাই আমি ইয়াতে বোমা মাৰিম এতিয়া বোমা মাৰিম দেখিছিলে মানে মা মনসা দেৱী আহি আছে ভাই আৰু এতিয়া আমি মানে এইটো থ'ব লাগিব দেখে দিওঁ হ'ব হ'ব তো ইয়াতে মানে আৰু এতিয়া চাব পাৰে মানে ফটো উঠা পইণ্টক আহি গৈছোঁ এয়া ফটো উঠাইছে মহিলাহঁতে না কি মানে বাইদেউ কি ফটো উঠবি নেকি ক'ত দিবি ইনষ্টা ৰিল চবতে দিব আৰু এই কথাও ৰখি আছে এই কথাই আৰু এয়া ভিডিঅ' কশ্যপ তাও আহি পালে মানে খৰচা বেছি আহি কেনে লাগি নিজৰ ঠাইলৈ আহি হ'লে ভালেই লাগে নিজৰ ঠাইলৈ আৰু বিহুৰ প্ৰস্তুতি পাৰি কেইদিনমান ৰাখছি মানে 20খনমান অনুষ্ঠান হৈছে আৰু 10-15 বেছি ডিষ্টাৰ্ব নিদিওঁ তো আহি পালে বহুত মানুহো আছে ইয়াতে দাদা থেংক ইউ দুই খাৰ ক'ব পাৰিবি থেংক ইউ শুভেচ্ছা থাকিলোঁ আৰু এতিয়া মানে সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ হৈ গ'ল খুব ধুনীয়া গীত এটি কৰিছে ৰাইজে আদৰি লৈছে গীতটি ছুটিৰ পৰা আহি দুটা লাইন আপোনালোকৰ কাৰণে গিফ্টটো দি গৈছোঁ শুনি যাব আপোনালোকে নমস্কাৰ সকলোকে এটা গান ৰিলিজ হৈছিলে সুনীল গগৈদাৰ লিৰিক্স আছিলে আৰু বিজয় শংকৰদাৰ মিউজিক আছিলে চকুৰে চাই বেছিকে কি দেখিলা বোধে চাই একোকে বুজি নাপাম শুনিছে নেকি গাওকচোন তেতিয়াহ'লে এটা লাইন মই তেতিয়াহে গম পাম যে আপুনি শুনিছে বুলি ঐ কি দেখিলা বোধে চাই আৰু কি বাপ্পা শুনা নাই নেকি ঐ ৰূপ দেখি গুণ দেখি লগত আকৌ মুখ দেখি জনাবোৰে কিবা কিবি কম আমাৰ মাইনা মাইনা ভিগু কশ্যপ গেল মানে ইয়াৰ ইটা ডাইৰেক্ট ডেন্স আৰম্ভ হৈ গ'ল ডেন্স চং আৰু ডেন্সৰ মানে জাজো আছে তো প্ৰথম পুৰস্কাৰ আছে 5001 টকা ছেকেণ্ড আছে 4000 থাৰ্ড আছে 3000 আৰু ডেন্সৰ মানুহৰো বহুত ৰুচিয়ে লাগাচ্ছে কি আজি মানে গোটেইখিনি কাৰ্যসূচী শেষ হৈ গ'ল মানে ডেন্স আছিলে আৰু 4 দিনীয়া কাৰ্যসূচীৰে মানে পূজাখন পতা হৈছে তো এই চাব পাৰে পাৰ্কখন দি দিছে আই লাভ সৰিয়হ সত্ৰ তো আজিৰ ভিডিঅ'খিনি যদি ভিডিঅ' চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই শেষ আই লাভ সৰিয়হ সত্ৰ এতিয়া আমি মেইন পাৰ্কত বহি আছোঁ